নমস্কাৰ। আকৌ এটা নতুন অনুপ্ৰেৰণামূলক কাহিনীৰ সৈতে আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বিশ্বাসেই মিলয় হৰি তৰ্কে বহুদূৰ, অৰ্থাৎ বিশ্বাস থাকিলে ভগৱানকো লগ কৰিব পাৰি। এই কথাষাৰৰ ওপৰত আধাৰিত এটা বাস্তৱ কাহিনী আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে এই কাহিনীটো সম্পূৰ্ণকৈ অনুগ্ৰহ কৰি শুনকচোন, আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ডক্টৰ মজিদ খান এজন বিখ্যাত কৰ্কট ৰোগ বিশেষজ্ঞ আছিল, অৰ্থাৎ কেঞ্চাৰ স্পেচিয়েলিষ্ট। তেওঁ মূলতঃ লক্ষ্ণৌৰ নিবাসী আছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত কৰিছিল। সেয়েহে ডক্টৰ মজিদ খানে নিৰ্দিষ্ট দিনা সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিব লাগে। তেওঁ তাৰ বাবে লক্ষ্ণৌ বিমানবন্দৰত আগতীয়াকৈ উৰাজাহাজৰ টিকেট বুকিং কৰি থৈছিল। নিৰ্দিষ্ট দিনা তেওঁ লক্ষ্ণৌ বিমানবন্দৰত গৈ উপস্থিত হ'ল, কিন্তু কিবা কাৰণত সেইদিনা লক্ষ্ণৌৰ বিমানবন্দৰত উৰাজাহাজৰ চলাচল বাতিল কৰা হ'ল। এতিয়া ডক্টৰ মজিদ খানে কৰিব কি? তেওঁ যিকোনো প্ৰকাৰে দিল্লীলৈ যাব লাগে। ৰাস্তাইদি গাড়ীৰে গ'লে দিল্লীলৈ 7-8 ঘণ্টা ৰাস্তা। উপায় নাই, তেওঁ ব্যক্তিগত গাড়ীৰেই দিল্লীলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ আৰু তেওঁৰ গাড়ী চালকে ৰাস্তাইদি দিল্লীলৈ যাত্ৰা কৰিলে। কিছুদূৰ যোৱাৰ পিছত কোনোবাই তেওঁলোকক ক'লে যে দিল্লীলৈ এটা চমু ৰাস্তা আছে। সেয়েহে তেওঁলোকে মূল ৰাস্তাইদি নগৈ সেই চমু ৰাস্তাইদি দিল্লীলৈ গুচি গ'ল। 4-5 ঘণ্টা যোৱাৰ পিছত তেওঁলোকে এটুকুৰা নিজান ঠাই পালে। তাত কোনো জনবসতি নাছিল আৰু ৰাস্তা পদূলি একেবাৰে বেয়া আছিল। তেতিয়া মজিদ খান নিশ্চিত হ'ল যে এইফালেদি দিল্লীলৈ কেতিয়াও নাযায়। কিন্তু কাক সুধিব? তাত কোনো মানুহ নাছিল। অলপ দূৰ যোৱাৰ পিছত তেওঁলোকে দেখিলে এটা জুপুৰি ঘৰ। তেওঁ আৰু তেওঁৰ ড্ৰাইভাৰ সেই জুপুৰি ঘৰটোলৈ ৰাওনা হ'ল আৰু গৃহস্থক মাত লগালে। এগৰাকী বৃদ্ধা তেতিয়া সেই ঘৰটোৰ পৰা ওলাই আহিল। মজিদ খান আৰু ড্ৰাইভাৰজনে সেই ঘৰটোৰ ভিতৰত কোনোবাই কেকাই থকা শুনিবলৈ পালে। তেতিয়া মজিদ খানে সেই বৃদ্ধাগৰাকীক সুধিলে যে ভিতৰত কোনে কেকাই আছে। তেতিয়া বৃদ্ধাগৰাকীয়ে ক'লে যে ভিতৰত মোৰ নাতিটোৱে কেকাই আছে। সি আজি 2 বছৰৰ পৰা কৰ্কট ৰোগত ভুগি আছে। তাৰ মাক দেউতাক আজি 4 বছৰৰ আগতে এটা বাছ দুৰ্ঘটনাত নিহত হ'ল। মই তাৰ কাৰণে সকলো মাটি বাৰী সা সম্পত্তি বিকি দিলোঁ, কিন্তু কোনো ডক্টৰে তাক সুস্থ কৰি তুলিব পৰা নাই। কিন্তু এতিয়া মোক কোনোবাই কৈছে যে লক্ষ্ণৌত এজন বিখ্যাত ডক্টৰ আছে, তেওঁৰ নাম ডক্টৰ মজিদ খান। তেওঁৰ ওচৰলৈ যদি কিবা কৰি মই নাতিটোক লৈ যাব পাৰোঁ তেতিয়াহ'লে সুস্থ হোৱাৰ সম্ভাৱনা আছে। আৰু মোৰ অগাধ বিশ্বাস আছে যে মই যেনে তেনে হ'লেও ডক্টৰ মজিদ খানৰ ওচৰলৈ মোৰ নাতিজনক লৈ যাম আৰু সি সুস্থ হৈ উঠিব। তেতিয়া ডক্টৰ মজিদ খান সঁচাকৈ আচৰিত হ'ল। তেওঁ আহিছিল পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিবলৈ দিল্লীলৈ, আৰু কি বিধিৰ বিপাকত সেই বৃদ্ধাগৰাকীৰ ঘৰত উপস্থিত হ'ল, যিগৰাকী বৃদ্ধাই মজিদ খানক লগ কৰিবলৈ ব্যাকুল হৈ আছিল। তেতিয়া ডক্টৰ মজিদ খানে সেই বৃদ্ধাগৰাকীক ক'লে যে ময়েই মজিদ খান, আপুনি আৰু দেৰি নকৰিব। আপুনি আৰু আপোনাৰ নাতি মোৰ গাড়ীতেই লক্ষ্ণৌলৈ বলক, আৰু মই মোৰ হস্পিটেলত আপোনাৰ নাতিক মই চিকিৎসা কৰিম। সেই বুলি কৈ সেই বৃদ্ধাগৰাকী আৰু নাতিনীয়েকজনক ডক্টৰ মজিদ খানে নিজৰ গাড়ীত লৈ পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিবলৈ নগৈ পুনৰ লক্ষ্ণৌলৈ ঘূৰি আহিল আৰু সেই ল'ৰাজনক চিকিৎসা প্ৰদান কৰিলে।
আৰু ল'ৰাজন সুস্থ হৈ উঠিল। ইয়াকেই নকয় জানো বিশ্বাসেই মিলয় হৰি তৰ্কে বহুদূৰ। অৰ্থাৎ বিশ্বাস থাকিলে ভগৱানো হাৰ মানি নাযায় জানো। সেই বৃদ্ধাগৰাকীৰ অকাট বিশ্বাস আছিল যে তেওঁ ডক্টৰ মজিদ খানক লগ কৰিব আৰু তেওঁৰ নাতি সুস্থ হৈ উঠিব। আৰু কেনেকৈ কি ধৰণে সেই মজিদ খান গৈ নিজেই বৃদ্ধাগৰাকীৰ ঘৰত উপস্থিত হ'ল। সেয়েহে কোৱা হয় বিশ্বাস সকলোতকৈ ডাঙৰ বস্তু। আমি যদি আমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখোঁ, পৃথিৱীৰ কোনো এনেকুৱা শক্তি নাই যি শক্তিয়ে আমাক বাধা দি ৰাখিব পাৰে। বিশ্বাস থাকিলে ভগৱানেও হাৰ মানিবলৈ বাধ্য হয়। গতিকেলৈ আমি আমাৰ জীৱন পথত আমি নিজৰ ওপৰত যদি বিশ্বাস ৰাখি আগবাঢ়োঁ, তেতিয়াহ'লে আমি নিশ্চিত ৰূপত আমি আমাৰ গন্তব্যস্থানত এদিন উপস্থিত হ'মেই। সেইকাৰণে কোৱা হয় বিশ্বাসেই মিলয় হৰি তৰ্কে বহুদূৰ। এতিয়া আমি সকলোৱে ভাবি চাওঁ আহকচোন, আমি আমাৰ নিজৰ ওপৰত কিমান বিশ্বাস আছে। ধন্যবাদ।